তো দোস্ত মই ডিগ্ৰী পঢ়ি থকা টেঙাখাত মহাবিদ্যালয়খনত 4 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে খেল চলি আছিল। তাৰে চমু প্ৰতিদিনাৰে ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিও চাই থাকিব শেষলৈকে। নাম্বাৰটো লোৱা কমো মোৰ নাম্বাৰটো ৰ'ব ঐ দেখি পৰা আমি ঠিকি হৈ গৈছো এনেকা 10 না থা 10 ভিডিঅ' বনাছা নেকি এফলে কোনে উঠাব তাৰ ফটো কি মাৰা দিয়া হাই হেল্ল'। তো দোস্ত এয়া হৈছে আমি 5 ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা টাইমত মাৰাথন দৌৰৰ বাবে ওলোৱা সময়টো। তো দোস্ত মাৰাথনটো মৰাৰ পিছত আমাক কিবা কিবি খাবলৈ দিছিল, খাই আছিলোঁ সেইটো সময়ত। আৰু মই 10 টপৰ ভিতৰত পালোঁ, তেনেকৈ আৰু চাই থাকিব। তো দোস্ত এয়া তৃতীয় দিনা আমি বেডমিণ্টন খেলিছিলোঁ আৰু ফুটবল খেলিছিলোঁ। ফুটবলত আমি ফাৰ্ষ্ট পালোঁ আৰু বেডমিণ্টন প্ৰথমবাৰৰ বাবে খেলিছিলোঁ মই জীৱনত। তো 15-13 হ'ল, আমি হাৰিলোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তো দোস্ত এয়া চতুৰ্থ দিনাৰ ক্ৰিকেট খেলি থকাৰ দৃশ্য। फिर से अभी हमारे गेंद ने डाला मेरी गोल खा के नहीं आए था ये गेंद इसलिए ये गेंद थी था इसलिए भव्य आउट नहीं हुए। তো দোস্ত নীলা চাৰ্ট আৰু কলা পেণ্ট পিন্ধি থকাজনী মই হৈছিলোঁ আৰু বাকীখিনিও লগতে থকা ভিডিঅ'বোৰ দেখাবলৈ ট্ৰাই কৰিলোঁ। সুন্দৰ পইণ্ট পাইছে এই ইয়া বেছি হৈছে মা ধৰ প্ৰথম আজদালে হয় মানে একো না আমাৰ ফৰ্থ চেমৰ ষ্টুডেণ্টখিনিয়ে বহুত ধুনীয়া খেলৰ প্ৰদৰ্শন কৰিছে। ষ্টুডেণ্টখিনি ফৰ্থ চেমৰ ছোৱালীখিনি দোস্ত এয়া পঞ্চম দিনা নৃত্য বিহু গীত ফেশ্বন শ্ব' আছিল। Joey,
হৃদয়ত বাজে মনে নাচে হিয়াই হাঁহে তোমাক পাবলে তো দোস্ত এয়া ষষ্ঠ অৰ্থাৎ শেষৰ দিনাৰ ভিডিঅ' মিউজিক চেয়াৰ খেলি থকাৰ তো চাই থাকক মনে নাচে হিয়া তোমাক পাবলে কুইজা কুইজা দেহাবা মেলা নাই কুইজা বুকুমুৰ চলে 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 কুইজা ধিপিং ধিপিং হৃদয়ত বাজে মনে নাচে হিয়াই হাঁহে তোমাক পাবলে ringa ringa mon kore usaton ko pisa buku kon eti eti kon tumate mogon তো দোস্ত আপোনালোকৰ মাজত ভিডিঅ' এইখিনিয়ে আৰু যি দিলোঁ আৰু আমাৰ শেষ হৈ গ'ল ইমান দিনীয়া কাৰ্যসূচী আৰু আমাৰ পুৰস্কাৰ বিতৰণী সভা 9 তাৰিখে হৈছিলে আচলতে কিন্তু বিশেষ পৰিস্থিতিত কলেজৰ কৰা নহ'ল আমাৰ মাৰ্চ মাহৰ শেষলৈ বুলি কৰা হৈছে তো মই সেইদিনাৰ ভিডিঅ'টো আপোনালোকৰ আগত দেখুৱাবলৈ ট্ৰাই কৰিম যদিহে পাৰোঁ তো এয়াই ফটোবোৰো স্মৃতি হিচাপে ৰাখি থৈছোঁ ইউটিউবত আৰু চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক যাতে আগলৈ আগবাঢ়ি যাব পাৰোঁ উৎসাহ জনাব এনেধৰণে আপোনালোকৰ আগত সকলো ধৰণৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পাৰোঁ তাৰ বাবে ছাপোৰ্ট কৰিব আৰু কমেণ্ট বক্সত জনাবচোন কাৰ কেনেকুৱা লাগিলে তো দোস্ত আজিলৈ বাই বাই টাটা